শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ ওচৰত কেইটামান প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নকেইটা আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আশা কৰিছোঁ এনেকুৱা প্ৰশ্ন আহিলে আপোনালোকে নিশ্চয় উত্তৰখন কৰিব পাৰিব। আৰু সেইকেইটা প্ৰশ্ন আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ। বলক, প্ৰশ্নকেইটাৰ মাজত প্ৰথম প্ৰশ্নটো আছে, সাহিত্য অধ্যয়ন মাতৃভাষাৰ যোগেদি হ'লে ছাত্ৰসকলে ইয়াত চাৰিটামান অপশ্যন দিয়া আছে। ক, সোনকালে বুজি পায়। খ, মানসপটত সেই কথা বা কবিতাটোৰ ভাৱ স্পষ্ট হৈ উঠে। গ, বিৰক্তিবোধ কৰে। ঘ, অন্যমনস্ক হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, অৰ্থাৎ মনস্পটত সেই কথা বা কবিতাটোৰ ভাৱ স্পষ্ট হৈ উঠে। আমি দ্বিতীয় নম্বৰ প্ৰশ্নলৈ গৈছোঁ। মাতৃভাষাৰ মাধ্যমত ভাল ফলাফল কৰা ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে আনজনক উপকৃত কৰিব পাৰে? অপশ্যন ক, তেওঁলোকৰ বোধগম্য জ্ঞান দান কৰি। অপশ্যন খ, শিক্ষাৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰি। অপশ্যন গ, ভাল ফলাফল কৰিবলৈ প্ৰেৰণা দি। অপশ্যন গ, অন্য ভাষালৈ অনাগ্ৰহ সৃষ্টি কৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, অৰ্থাৎ তেওঁলোকৰ বোধগম্য জ্ঞান দান কৰি। এতিয়া আমি ৩ নম্বৰ প্ৰশ্নলৈ গৈছোঁ। ইংৰাজী ভাষাত সাহিত্য ৰচনা কৰা সাহিত্যিকজন কোন? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শ্বেক্সপিয়াৰ, ভিক্টৰ হুগে, বডলেয়াৰ। অপশ্যন ঘ আছে শংকৰদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, অৰ্থাৎ শ্বেক্সপিয়াৰ। ৪ নম্বৰ প্ৰশ্ন, তলৰ কোনটো অশুদ্ধ? মানুহে সাধাৰণতে অপশ্যন ক, মাতৃভাষাত কথা পাতে, মাতৃভাষাত চিন্তা কৰে। অপশ্যন গ, মাতৃভাষাত সামাজিক সম্পৰ্ক ৰক্ষা কৰে। অপশ্যন ঘ, মাতৃভাষাত কেৱল আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ঘ, অৰ্থাৎ মাতৃভাষাত কেৱল আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে। ৫ নম্বৰ প্ৰশ্ন, বিজ্ঞানে কি কৰে? অপশ্যন চাৰিটা আছে। চাৰিটা অপশ্যনৰ মাজত শুদ্ধ অপশ্যনটো আমি বাছি ল'ম। ইয়াত চাৰিটা অপশ্যনৰ মাজত প্ৰথম অপশ্যনটো দি আছে, ভাষা এটাৰ উৎস, অস্তিত্ব আৰু জনপ্ৰিয়তাৰ কথা জনায়। অপশ্যন খ, কোনো দেশৰ সামগ্ৰিক জ্ঞান প্ৰদান কৰে। অপশ্যন গ, কাৰিকৰী জ্ঞানত দক্ষতা বঢ়ায়। অপশ্যন ঘ, মানুহৰ চিন্তাত ৰুচিবোধ জন্মায়। ইয়াৰ ৫ নম্বৰৰ প্ৰশ্নৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ, অৰ্থাৎ কাৰিকৰী জ্ঞানত দক্ষতা বঢ়ায়। প্ৰশ্ন, মাতৃভাষা শিক্ষণৰ উদ্দেশ্য হ'ল কি? চাৰিটা অপশ্যন দিয়া আছে। প্ৰথম অপশ্যনটো আছে, মাতৃভাষা শিক্ষণৰ চাৰিটা কৌশল: শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ দক্ষতা অৰ্জন কৰা। খ, মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ৰ বাবে শিক্ষক প্ৰস্তুত কৰা। গ, অসমত অসমীয়া ভাষাৰ প্ৰচলন কৰা। ঘ, অসমীয়া সাহিত্যিক প্ৰস্তুত কৰা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক, অৰ্থাৎ মাতৃভাষা শিক্ষণৰ চাৰিটা কৌশল: শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ দক্ষতা অৰ্জন কৰা। ৭ নম্বৰ প্ৰশ্ন, গদ্য শিক্ষণৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰী ভাষা জ্ঞান বৃদ্ধি কৰা। খ, কথা কোৱাৰ সুৰ আয়ত্ত কৰা। গ, বিভিন্ন লেখকৰ সৈতে পৰিচয় হোৱা। ঘ, জ্যোতি বিৰাম চিনৰ ব্যৱহাৰৰ দক্ষতা লাভ কৰা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক, ছাত্ৰ ছাত্ৰীৰ ভাষা জ্ঞান বৃদ্ধি কৰা। ৮ নম্বৰ প্ৰশ্ন, মাতৃভাষাই মানসিক উৎকৰ্ষ সাধন কৰে দেশীয় ভাষাত লিখা গ্ৰন্থৰ যোগেদি, কাৰণ মাতৃভাষাত আমাৰ মনৰ প্ৰতিবিম্ব ৰূপায়িত হয় বাবে। অপশ্যন খ,
অন্য ভাষাৰ সাহিত্যই অন্তৰ্নিহিত ভাৱেৰে উদ্বুদ্ধ কৰিব নোৱাৰে বাবে। অপশ্যন গ এডভেঞ্চাৰ কাহিনীবোৰে আনন্দ দিব নোৱাৰে বাবে। অপশ্যন গ অন্য ভাষা সাহিত্য দুৰ্লভভাৱে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অৰ্থাৎ মাতৃভাষাত আমাৰ মনৰ প্ৰতিবিম্ব ৰূপায়িত হয় বাবে। 9 নম্বৰ প্ৰশ্ন, মানুহে সুখ দুখৰ কথা পাতিবলৈ কি ভাষা ব্যৱহাৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাতৃভাষা। 10 নম্বৰ প্ৰশ্ন, মাতৃভাষাৰ কিতাপে আমাৰ মনত কি বোধৰ জন্ম দিয়ে? ক সৌন্দৰ্যবোধ, খ ৰুচিবোধ, গ ভাতৃত্ববোধ, ঘ হীনমান্যবোধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ৰুচিবোধ। 11 নম্বৰ প্ৰশ্ন, মাতৃভাষা প্ৰয়োগৰ দ্বাৰা ছাত্ৰসকলৰ কি বাঢ়ে? ক বিধেয় ভাৱ বাঢ়ে, খ হীনমন্যবোধ বাঢ়ে, গ বিচাৰ শক্তি বাঢ়ে, ঘ সহনশীলতা বাঢ়ে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ অৰ্থাৎ বিচাৰ শক্তি বাঢ়ে। 12 নম্বৰ, সংস্কৃতিৰ এবিধ অংগ কি? অপশ্যন ক দেশ, অপশ্যন খ ভৌগোলিক সীমা, অপশ্যন গ শিক্ষা, অপশ্যন গ ভাষা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাষা। 13 নম্বৰ প্ৰশ্ন, কোনটো শুদ্ধ লিখা? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন ক মাতৃভাষা হ'ল পৰিপূৰ্ণ মানৱ জীৱনত প্ৰৱেশৰ বাবে শিকা ভাষা। খ মাতৃভাষাৰ যোগেদি ছাত্ৰ ছাত্ৰীয়ে দায়িত্বশীল নাগৰিক হ'ব নোৱাৰে। গ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত মাতৃভাষা অন্তৰ্ভুক্ত হোৱা নাই। ঘ বৰ্তমান বৈজ্ঞানিক পদ্ধতিৰ খবৰবোৰ কেৱল ইংৰাজীতহে পোৱা যায়, মাতৃভাষাত পোৱা নাযায়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক মাতৃভাষা হ'ল পৰিপূৰ্ণ মানৱ জীৱনত প্ৰৱেশৰ বাবে শিকা ভাষা। 14 নম্বৰ প্ৰশ্ন, কোনটো শুদ্ধ? সৰুৰে পৰাই শিশুই মাতৃভাষাতেই মনৰ ভাৱ প্ৰকাশ কৰে, নিজকে সহজে আত্মপ্ৰকাশ কৰিব পৰা ভাষাটো হ'ল মাতৃভাষা। খ ইংৰাজীক শিক্ষাৰ মাধ্যম কৰাটো বিপদজনক। গ ইংৰাজী মাধ্যম কৰা মানে ছাত্ৰ ছাত্ৰীসকলৰ ভাৱনা বা ধ্যান ধাৰণা উন্নত কৰা। ঘ ইংৰাজী ভাগৰ ভাষা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ অৰ্থাৎ ইংৰাজীক শিক্ষাৰ মাধ্যম কৰাটো বিপদজনক। 15 নম্বৰ প্ৰশ্ন, তলত দিয়া বাক্যবোৰৰ কোনটো শুদ্ধ? অপশ্যন ক মাতৃভাষাৰ লগত আমাৰ দেশৰ সম্পৰ্ক, অপশ্যন খ মাতৃভাষাৰ লগত আমাৰ তেজৰ সম্পৰ্ক, অপশ্যন গ ইংৰাজী বা হিন্দী আমাৰ মাতৃভাষাৰ সমতুল্য ভাষা, অপশ্যন ঘ মাতৃৰ পৰা শিকাটো কষ্টসাধ্য। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ মাতৃভাষাৰ লগত আমাৰ তেজৰ সম্পৰ্ক। 16 নম্বৰ প্ৰশ্ন, আঞ্চলিক ভাষা শিক্ষাৰ মাধ্যম নহ'লে শিশুৰ মানসিক বিকাশ ধেচ হয়। অপশ্যন ক উন্নত নহয়, অপশ্যন খ বাধাগ্ৰস্ত নহয়, অপশ্যন গ অধপতিত নহয়, অপশ্যন ঘ পৰিপূৰ্ণ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ অৰ্থাৎ বাধাগ্ৰস্ত নহয়। 17 নম্বৰ প্ৰশ্ন, মাতৃভাষাত বিষয়টো বুজাবলৈ শিক্ষকসকলে অপশ্যন ক কঠিন পায়, অপশ্যন খ সহজ পায়, অপশ্যন গ অতি কম সময় খৰচ কৰিব পাৰে, অপশ্যন ঘ বিৰক্তি পায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ অৰ্থাৎ সহজ পায়।